তাৰ বিষয়ে দুটামান জানিব বিচাৰিম। হয়, আপোনালোকে সকলোৱে জানে IND লাইভ আচলতে আৰম্ভণিৰ পৰাই ৰাইজৰ পক্ষত আচলতে সংবাদ প্ৰেৰণ প্ৰচাৰ কৰি আহিছে আৰু ইয়াৰ লগে লগে আমি ৰাইজৰ সহায় সহযোগিতা লাভ কৰি ৰাইজৰ মানে ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছাৰ অৰ্থে আজি আমি এখন ৰঙীন দিনপঞ্জী উন্মোচন কৰিছোঁ আৰু আমাৰ এই দিনপঞ্জীখন আচলতে আমাৰ IND লাইভৰ পৰিয়ালৰ বিশেষ ব্যক্তি আচলতে তেখেত অনন্ত তাঁতী তেখেতৰ দ্বাৰা আচলতে আজি উন্মোচন কৰা হ'ল আৰু ইয়াৰ সমান্তৰালভাৱে আজি আচলতে বিশেষ সভা অনুষ্ঠিত কৰিছিলোঁ আমি বালিপৰা আৰু এই সভাত আমাৰ কেইবাগৰাকী বিশিষ্ট সাংবাদিক উপস্থিত আছিল তথা আমাৰ IND লাইভৰ অসমীয়া পৰিয়ালৰ সদস্যসকল ইয়াত উপস্থিত আছিল। সাংবাদিক পেঞ্চনাৰ সন্মানীয় অমিতাভ বৰুৱা ডাঙৰীয়া তেখেতো উপস্থিত আছিল, সন্মানীয় প্ৰাঞ্জল বৰুৱা ডাঙৰীয়াও উপস্থিত আছিল আৰু লগতে আমাৰ বিশেষভাৱে IND লাইভক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি অহা তথা এংকৰ সন্মানীয় মুন্না আহমেদ তেখেতেও আচলতে উপস্থিত হ'লগৈ। আমি সকলোকে আচলতে এই সুযোগতে সম্ভাষণ তথা বিহুৰ প্ৰতি জনাইছোঁ। লগতে আজি আমি ৰঙীন এখন দিনপঞ্জী পাবলৈ সক্ষম হৈছোঁ বা আপোনালোকে পাবলৈ সক্ষম হৈছে, ইয়াৰ অন্তৰত আচলতে আমি বিশেষভাৱে IND লাইভৰ পৰিয়ালৰ তৰফৰ পৰা মুন্না আহমেদকে আচলতে ইয়াত মানে ধন্যবাদ বিশেষভাৱে জ্ঞাপন কৰিব বিচাৰিছোঁ। মই IND লাইভৰ তৰফৰ পৰা অসমবাসীলৈ নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই IND লাইভৰ যি যাত্ৰা, এই অবিৰত যাত্ৰা তেনেকেই যেন আগুৱাই যাওক আৰু মই আশা কৰোঁ এনেকুৱা এটা সংস্থা বুলি কৈছোঁ বা এটা আমি পৰিয়ালবৰ্গ হিচাপে যিটো IND লাইভ চেনেল, সেই চেনেলটোক ৰাইজে আঁকোৱালি লৈছে আৰু এই আঁকোৱালি লোৱা যি সময়ত বা এই ক্ষণত মই বিচাৰোঁ যে IND লাইভ তেনেকৈ আৰু আগুৱাই যাওক আৰু ৰাইজৰ মাজত সোমাই পৰক। যিহেতু ৰঙালী বিহু বতৰ, এই ৰঙালী বিহু বতৰত যদি IND লাইভে এনেকুৱা এখন কেলেণ্ডাৰ ৰাইজৰ কাৰণে মুকলি কৰি দিছে আৰু মই লাইভৰ ৰঙীন কেলেণ্ডাৰখন আজি মুকলি হ'ল। এতিয়া প্ৰশ্নটো হ'ল ৰাইজৰ কাৰণে কেনেদৰে উপলব্ধ হ'ব উক্ত ৰঙীন কেলেণ্ডাৰখন? IND লাইভৰ কেলেণ্ডাৰখন অসমবাসী ৰাইজলৈ আমাৰ অফিচিয়েল পেজ আছে IND লাইভৰ, সেইটো পেজত আমি অহা অসমীয়া এক বহাগৰ দিনাখন আমি অফিচিয়েলি মুকলি কৰি দিম। তাৰ পৰা অসমবাসী ৰাইজে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আজি আমি বালিপৰা উপস্থিত আমাৰ কাৰ্যালয়ৰ ওচৰতে আজি আমাৰ প্ৰথমবাৰ ইণ্ডিয়া লাইভৰ তৰফৰ পৰা ৰঙালী বিহু আৰু নৱবৰ্ষৰ আজি কেলেণ্ডাৰটো আমি ইনগ্ৰেশ্যন কৰিছোঁ প্ৰথমবাৰ কাৰণে আৰু আমি সমগ্ৰ অসম তথা ভাৰতবৰ্ষক লৈ আজিৰ পৰা আমি আমাৰ যি IND লাইভ আছে, IND লাইভৰ সকলো বিষয়ববীয়া হককে আৰু সকলো ধৰণৰ সামাজিক যি সমস্যাখিনি আছে বা আগত লাগি ধৰিবলৈ পাৰি সেই লাইভৰ কেলেণ্ডাৰৰ লগতে আমাৰ সকলোৱে এক হয় ৰঙালী বিহুৰ আগতো ৰঙালী বিহুক নিশ্চয় জনাইছোঁ।